হেল্ল' এভৰিৱান, মই পঞ্জীৱ প্ৰেমে আপোনালোক সকলোকে জনাইছোঁ বিহুৰ উলগ। আৰু লগে লগে আজি আমাৰ বিহু অনুষ্ঠানসমূহ আৰম্ভ কৰিবলৈ লৈছোঁ। সৰ্বপ্ৰথমে এই শিৱ মন্দিৰৰ প্ৰাংগণৰ এই বিহু মঞ্চটি এগছি বন্তি প্ৰজ্বলনেৰে মঞ্চ শুভ উদ্বোধন কৰে বিহুৱা ৰাজীৱ শইকীয়া ডাঙৰীয়াই। এয়া আমাৰ মাজত শ্ৰদ্ধাৰ ৰাজীৱ শইকীয়া ডাঙৰীয়া, তেখেতক আমাৰ বাপতিসাহোন এখন ফুলাম বিহুৱানেৰে আদৰণি জনাব শুভাংশীয়ে। এয়া তেখেতে বন্তি প্ৰজ্বলিত কৰিবৰ বাবে আগবাঢ়ি আহিছে। মঞ্চ উদ্বোধনৰ পাছত এটি যোজনাসহ ঢোল বাদ্য পৰিৱেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে। ইয়াৰ পাছত মঞ্চ মুকলি কৰে দেৱাংগ বৰুৱা আৰু প্ৰিয়াংকু লেখাৰৰ পৰিচালনাৰে চেমনীয়া হুঁচৰি দলে। এইবাৰ বিহুগীত পৰিৱেশন কৰিছে শুভাংশী হাজৰিকাই। আজিৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। পাছৰ ভিডিঅ'বোৰত আপোনালোকলৈ বাকী অনুষ্ঠানবিলাক আগবঢ়াম। যদি আমাৰ অনুষ্ঠানবোৰ চাই ভাল লাগিছে, লাইক এটা কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। অনুষ্ঠানবোৰ চাই কেনে পালে কমেণ্টত জনাব। আৰু যিসকলে আমাৰ অনুষ্ঠানবোৰ নতুনকৈ চাইছে, আপোনালোকলৈ মোৰ অনুৰোধ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'বোৰ প্ৰথমে পাবলৈ বেল আইকনটো প্ৰেছ কৰি থ'ব। পৰৱৰ্তী ভিডিঅ'বোৰত পুনৰ লগ পাম। আজিলৈ বাই বাই।